Sitala Devi Robono Oribo Sarjiva Donune Hitala Robono Horbo Vyadi Duro Vaikundi Buya Bodo Yositone Yiva Zonne Hewa Bore London Budi Bubali Daro Bore Yiva Zonne Hitala Java Hiranda Haravare Nirondoro Gawagi Dama Dehi Dodi Yavon নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। ইউটিউব চেনেল অৰ্চনা চৌধুৰী ব্লগৰ আন এক ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ এক নতুন ভিডিঅ'। আজি আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আই বসন্তৰ ওপৰত এটা ভিডিঅ'। আপোনালোকে এইটো ভিডিঅ' কেনেকুৱা পায় নাজানো, গতিকে এইটো হিন্দু মুছলমানৰ কোনো কথা নাই, আপোনালোকে এইটো ভুল নুবুজিব। এইটো সকলোৰে কাৰণে দৰকাৰ হয়। আৰু এই বসন্ত যিটো আমাৰ আই বুলি কোৱা হয় আচলতে, সেইটো আইটো আমি কেনেদৰে নিৰাময় কৰিব পাৰোঁ তাৰ ওপৰত আজি এই ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পাব। ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰৰ যোগেৰে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। বসন্ত ৰোগ হোৱাৰ কাৰণে মই এজন ব্যক্তিক মোৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিলোঁ নিৰাময়ৰ কাৰণে, বসন্ত নিৰাময়ৰ কাৰণে। গতিকে মই ভাল ফল পাইছোঁ। তেওঁৰ সৈতে আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ। আহক আমি তেওঁৰ সৈতে চিনাকি হওঁ। দাদা, আপোনাক মোৰ চেনেলটিলৈ নমস্কাৰ জনাইছোঁ। আপোনাৰ নামটো ক'বনে? মোৰ নাম শ্ৰী মদন চন্দ্ৰ দাদা। হয় হয়, আপুনি এইটো আই বসন্তৰ ওপৰত আপোনালোকে এইটো মই এইটো কৰি আহি আছোঁ। হয় হয় বহুত জেগাত কৰি আছোঁ। হয় এইটো এডাল নিয়ম আছে ইয়াতে। তাতে বসন্ত আহি বসন্তৰ হ'লে হয় নিয়ম গীৰা গৃহস্থক মানবা লাগিব, গৃহস্থক মানবা লাগিব সেইখিনি। হয়, আই বসন্তৰ ওপৰত আপুনি অকণমান সবিশেষ আমাৰ ভিউৱাৰ্ছসকলক জনাওকচোন বাৰু, কাৰণ এইটো আমাৰ বহুতৰে মানে এইটো জ্ঞাত নহয় অৱশ্যে। আৰু আজি মই উপস্থিত ক'তো নাই, আজি মই উপস্থিত মোৰ নিজৰ ঘৰতে আছোঁ, কাৰণ মোৰ অলপ বসন্তৰ ভাৱ হৈছিলে। গতিকে মাননীয় দেৱক মাতিছিলোঁ, গতিকে এখেত আহি উপস্থিত হৈছে। আৰু মোৰ ইতিমধ্যে আজি 3 দিন জৰা ফুকা হৈ গ'ল, গতিকে অলপ নিৰাময় পাইছোঁ। নিশ্চয় ভগৱানে ভালেই কৰিব বুলি ভাবিছোঁ। লগতে আপোনালোকৰ আশীৰ্বাদো বিচাৰিছোঁ। ভাবিলোঁ এইটো ইমান মানে টান হয় যে বসন্তৰ যিটো পুৰণি হয়, আচলতে যিবিলাকৰ হয় সেইবিলাকেহে এইটো উপলব্ধি কৰিব পাৰে। যিখিনিৰ হোৱা নাই তেওঁলোকে এইটো উপলব্ধি কেতিয়াও কৰিব নোৱাৰে। গতিকে ভাবিলোঁ আপোনালোকক মোৰ যিটো অৱস্থা, সেই অৱস্থাটোৰ এনেকুৱা এটা অৱস্থা হৈ গ'ল মোৰ, তাৰমানে একদম মানে অৱস্থা মানে কি ক'ম আৰু। গতিকে ভাবিলোঁ আপোনালোকৰ লগত যদি মই এই বস্তুটো শ্বেয়াৰ কৰোঁ, আপোনালোকৰ নিশ্চয় সুবিধা হ'ব। আপোনালোকৰ যদি হয় তেতিয়া এইটোৰ চিকিৎসা ব্যৱস্থাটো কৰিবৰ কাৰণে। গতিকে দাদা, আপুনি এইটোৰ ওপৰত অকণমান সবিশেষ কৰি পেলাই ক'লে আমাৰ ভিউৱাৰ্ছসকলৰ ভাল হ'লহেঁতেন। বেয়া নাপায় যদি কওক অলপ। এইটো ধৰ জাৰা ফুকাৰো সিমান হেৰি নাই। এইটো নিয়ম নীতিটো খুব পৰিষ্কাৰ থাকিব লাগে। হয় হয়, এইটো বগা ফুল লাগে। তেওঁ তেওঁলোক ন বৈনাকৰ 9টা ভাগ কৰি 9টা ফুল এই আসন এখন পাতি হয় হয়, তেওঁক যদি জাৰবাও নালাগে, তেওঁক যদি একদম একান্ত মানে হয় তেওঁক টুটি নুটি কৰি পেলাই এটা নমস্কাৰ কৰা যায়, হয় হয়, তেতিয়াও তেওঁ আৰোগ্য পায়। আৰু একেবাৰে কিবা কাৰণত নৰিলেও যিটো বোলে নহয় মই অলপমান জাৰোঁ, ওচৰত এটা মানুহ আছে, তেতিয়া মাতি পেলাই ই জাৰবাব পাৰে। শীতালা, মোৰ সিখানে হ'ল অষ্টশীতালা। অষ্টশীতালাই দি মই জাৰোঁ। সেয়া জাৰাৰ নিয়মো আছে। ইয়াতে মই গামোচা জাৰোঁ, মই গামোচা লাগে, নতুন গামোচা লাগে। আপোনাৰ থাপনাখন পাতিবৰ কাৰণে কি কি বস্তুৰ দৰকাৰ হ'ব? মই বগা ফুলে লাগে, অকল বগা ফুল লাগে। হয়, আৰু চাকি এখন লাগিব, আৰু ধূপ অলপ জ্বলি দিলে হ'ল। পাণ তামোল লাগিছোঁ 1 টকা এটা। সেইখিনি মোৰ এই হেৰি আসনৰ সামগ্ৰী এইখিনিৰে দৰকাৰ হয়, বৰ বেছি একো সামগ্ৰী দৰকাৰ নাই আৰু। আৰু ইয়াতে আমাৰ কিবা পইচাৰ লোভ নাই আমাৰ ইয়াতে। এটা যোনে যি দিলা, আৰু তাতে আমাৰ একো নাই। আমি নোখোজোঁ আৰু আমি দাবীও নকৰোঁ খাব। মানে বোলে বেমাৰীটো ভাল হ'ব লাগে। এইটো আমাৰ দেউতাই কৰি আহিছিল বহুত দিনৰ পৰা। এইখন বহুত দিনৰ পুথি এইখন। বহুত বছৰৰ পৰা কৰি থকা হৈছে আপুনি। আমিতো মোৰতো ইয়াতে জন্ম হয়, গতিকে মোৰ এই জন্মৰ সময়ৰ পৰা মই এওঁৰ নামটো এই বসন্ত জৰাৰ ক্ষেত্ৰত তাৰমানে
গম পাই আহিছোঁ। গতিকে এৱে আমাক বহুত সৰুৰ পৰা জৰা ফুকা কৰি আহিছে, যিবিলাক আৰু এই মোক বুলি নহয়, এই অঞ্চলৰ যিমানখিনি মানুহৰ তাৰমানে আই বসন্ত ওলায়, গতিকে তেনে ব্যক্তিসকলক এওঁৰ দ্বাৰাই নিৰাময় কৰা হয়। আপোনাৰ নামটো? মদন চন্দ্ৰ ডেকা। এওঁৰ নাম মদন চন্দ্ৰ ডেকা। মই গেছি মোৰ বস্তু গুৱাহাটী গেছি মোৰ বস্তু নিয়েই মোৰ তাতে আহি পায়। হয় হয় হয়, এওঁৰ নাম মদন চন্দ্ৰ ডেকা, গাঁও বিষ্ণুপুৰ হয়, চিপাঝাৰ অঞ্চলৰ হয় এওঁ। গতিকে আপোনালোকৰ যদি কেতিয়াবা অসুবিধা হয় এনেকুৱা ক্ষেত্ৰত এওঁৰ ফোন নাম্বাৰটো দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰি ল'ব। অকল এইটো মোৰ ভিডিঅ' মই এইটো কাৰণে বনালোঁ যে এইটো আপোনালোকৰ সহায়ৰ, বিশেষভাৱে সহায়ৰ হওক, আপোনালোকে নিৰাময়ত থাকক, সুস্থিৰ হৈ থাকক, সবল হৈ থাকক, এইটো ভাবি পেলাই মই আজিৰ এই ভিডিঅ'টি বনালোঁ। আৰু এওঁক অনুৰোধ কৰিলোঁ, দাদা আপুনি অলপ আমাৰ মানুহখিনিক জনাই দিয়ক আপোনাৰ এই যিখিনি ব্যৱস্থা আমাক ভাল ফল এটা দি আছে, গতিকে নিশ্চয় মানুহখিনি ভাল পাব। সেইকাৰণে এওঁৰ এটি ভিডিঅ' মোক জৰা হোৱাৰ পিছত ল'লোঁ। গতিকে আপোনালোকে কোনো ভুল নুবুজিব, হয়তো সকলোৰ কাৰণে হয়। নমস্কাৰ, কিবা বস্তু দিয়া বুজা গিৰিব মাধুৰীৰে নাজানো হিৰকে অজিংগা দিও চহৰণত গিৰিয়া বুজি পায়। চহৰণে তোমাৰ ৰহবাদ সন্তুষ্ট কৰিবা সম্বন্ধে আমাৰ নমস্তে শীতালা দেৱী বিঘব বাহিনী দিগম্বৰী কাজল দেৱী দেৱী তুবু নিচাৰ চৌধু বুজে জল দেৱৰ সুন্দৰ মাজনী কলকুল শুদ্ধ সুবৰ নৰন্য হাতে হুল্লৰি সমস্ত কত সেই ৰূপে নমস্কাৰ কৰোঁ কৌতুকত কান্তিক বধু টিভি দেৱতাৰ দেৱ কৰোঁ চৌৰে তোমাৰ চৰণে কৰোঁ সেৱ। দাদা এইটো শীতলা বসন্তটো শীতলা বুলিও কোৱা হয় নেকি? হয় হয়, শীতলা মানে কি? শীতলা আমাৰ বহুতে তাৰমানে শীতলা বস্তুটো কি গম নাপায়। আমাৰ হিন্দু সমাজখিনি বুজি পাব। হয় হয়, আমাৰ হিন্দু সমাজখিনি মনসাৰ অষ্ট ছোৱালী তেওঁলোক, অষ্ট কন্যা বুলি কওঁ। তেওঁৰ ছোৱালী তেওঁৰ আঠজনী ছোৱালী তেওঁ ঘামৰ পৰা জন্ম পাইছে, নাভিৰ পে মনসাৰ নাভিৰ পৰা জন্ম পাইছে। আৰু তেওঁ যাই মনসাই আৰু মহাদেৱক গতেই দিছে। মহাদেৱে ক'লা তোমালোকে ক'ত থাকবা, পৃথিৱীত যাবা নে স্বৰ্গত যাবা নে পতালত যাবা। তেতিয়া দেৱতাবিলাকে মনুষ্যৰ পূজা ভাল পায়, সেইকাৰণে পৃথিৱীত গুচি আহে। পৃথিৱীত তেওঁলোকক কি কৈছে, জ্বৰ হৈ পেলাই তেওঁ ধৰিব দিছে, তেতিয়াহ'লে তেওঁলোকে পূজা পাব। সেই হিচাপে জ্বৰ বসন্ত এটা বিস্ফোট ৰোগ বুলি কয়, সেইটো এই বসন্তটো বিস্ফোট ৰোগ, সেই ৰোগটো হৈ পেলাই দেখা দিব দিছে। সেই দেখা দিলে তেতিয়া তেওঁ পূজা কৰে চবখানে, সেইখিনিয়ে বস্তু। আৰু কোৱা হয় যে আমাৰ যেতিয়া শীতলা দেৱী আমাৰ পৃথিৱীলৈ আহিছিল, তেতিয়া আমাৰ আৰু বিভিন্ন ৰোগৰ ইয়াতে গমন হৈছিল। হয়নে বাৰু? হয়, এইটো এনে আমাৰ পৃথিৱীৰ ৰোগ নাছিল, তেওঁলোকৰ লগত আহিল নানাটা ব্যাধি কিছুমান আই শীতলাৰ লগত। তেওঁলোকে ভাবিছে আমিও খাব পাৰিম পৃথিৱীত, সেই পাম বুলি পেলাই তেওঁলোকো আহিল। তেওঁলোক সেই নহ'লে আমাৰ পৃথিৱীত কিন্তু বেমাৰ নহ'ল হয়, মই জানাত। আমাৰ যিখন পুথি সেইখন পুথিখনে কোৱা অনুসৰি যেতিয়া আমাৰ শীতলা দেৱী পৃথিৱীলৈ গমন কৰিছিল, তেতিয়া আমাৰ ইত্যাদি তাৰমানে আমাৰ পৃথিৱীলৈ আহিছিল। আৰু তেতিয়াৰে পৰা ভূত প্ৰেতৰ ইয়াতে নানাটা ৰোগ হৈ গ'লে ধৰে আহি আমাৰ মানুহ। ভূত প্ৰেতে তাৰমানে নানা ধৰণৰ চেষ্টা চলায়, মানুহৰ ওপৰত পীড়া চলায় তেনেকুৱা। গতিকে চলোৱাৰ কাৰণ এটাই হ'ল, শীতলা দেৱীয়ে পূজা পায়, বাকীবিলাকে পূজা নাপায়। আচলতে বাকীবিলাকক পূজা কৰা নহয়, যাতে দেৱতাবিলাকক পূজা কৰা নহয়। গতিকে তেওঁলোকৰ অলপ চেষ্টা কৰে তেওঁলোকে পূজা পাবৰ কাৰণে। গতিকে এনেকুৱা ধৰণৰ কিছুমান অসুবিধাৰ সৃষ্টি কৰে তেওঁলোকে, যাতে তেওঁলোকক পূজা কৰা হয়। আচলতে আমাৰ মানুহখিনিয়ে কেতিয়াও তেওঁলোকক পূজা নকৰে। আই শীতলা দেৱীক আমি সকলোৱে পূজা কৰোঁ, এইখিনিয়ে হয়।
দাদা আৰু কিবা ক'বনে? এইখিনি আমাৰ জানে, এই চব আমাৰ হিন্দু সমাজখিনি জানে এই বস্তুটো। মই অকলেই জানা নহয়, বহুতে বহুত জানে। আই শীতলাটোৰ কথাটো এতিয়া আইন নাম ধৰা যায়, কিছুমান আইন নামে দি তুতি কৰা যায়, কিছুমানে শীতলাই দি তুতি কৰা যায়। আমাৰখন গোটেইখিনি আছে, পূজাখিনিও আছে, তুতিও কৰোঁ আমি। আৰু আমি এই তুতি কৰি পেলাই আমি জানো, বেলেগকৈ আমি হেৰি নকৰোঁ, এই শীতলাখনি দিয়ে। বন্ধু বান্ধৱীসকল, আচলতে মই আজি চুলিখিনি মেলি ৰাখিছোঁ সেইটো কাৰণে। এতিয়া মোক জৰা হৈছিল যিহেতুকে বসন্ত ওলোৱা বুলি কৈছোঁ আপোনালোকক, গতিকে মোক জাৰিছিল। গতিকে জাৰাৰ টাইমত চুলিটো খুলি ৰাখিব লাগে। হয়, জাৰাৰ টাইমটোত চুলিখিনি খুলি ৰাখিব লাগে, লগতে আৰু বগা সাজ এসাজ পিন্ধিব লাগে। গতিকে মই মেখেলা চাদৰ পিন্ধি আছোঁ আৰু চুলিখিনি খোলা অৱস্থাতে আছে। আৰু এওঁৰ যিহেতুকে এইখিনি সাক্ষাৎকাৰ লৈ আছিলোঁ, গতিকে চুলিখিনিও এনেদৰে খোলাই আছে। বৰ্তমান আসনৰ ওচৰত বহি আছোঁ যিহেতুকে চুলিখিনি বান্ধা নাই, এনেকুৱা ধৰণৰ। দাদা আপুনি শেষত কওকচোন বাৰু, আমাৰ এইটো যিটো শীতলা পূজা বুলি কয়, আমাৰ যে মানুহে শীতলা পূজাখন কৰে, সেই শীতলা পূজাত কি কি সামগ্ৰী দৰকাৰ হয় বাৰু? এতিয়া অকল গাখীৰ লাগে আমাক, গাখীৰ ভোগ বনাব লাগে, গাখীৰ কেঁচা আৰু ৰন্ধা ভোগ এটা লাগে আমাৰ ইয়াতে। আৰু তেখেতক এই হেৰি প্ৰসাদ বুলি অলপ কলৰ দালি লাগে, বাকী হেৰিটো কলৰ দালি অলপ লাগিবই, অলপ কলৰ দালি, পূজাখনত অলপ কলৰ দালি লাগিব। আৰু বাকী বুট মুগ গোটাই দিব পাৰে, আলা চাউল দিব পাৰে প্ৰসাদৰ নামত। এইটো কিছুমানে ডাঙৰকৈ কৰে, কিছুমানে সৰুকৈ, আমি সৰুকৈ কৰে। ইয়াতে কোনোবাই পাৰা দিব পাৰে, বগা পাৰা, আৰু কোনোবাই হেৰি কণী দিয়ে, কোনোবাই এনে নিদিয়াকৈও কৰে, এনেকুৱা আছে। সেইটো দাবী নাই, সেইটো যোনে যেনেকৈ কৰে সেনেকৈ আছে। ফুল, তুলসী আৰু আলোৱা চাউল বা এনেকুৱা ধৰণৰ দুবৰি বন বা এযোৰ কণীৰেও এইখন পূজা ভোগৰ দ্বাৰা কৰা হয়, নহয় জানো? কিছুমান কণী দিয়ে, কিছুমানে কণী নেদেয়। কণী দিলেও হয়, নিজৰ কথা হয়। ইয়াত কোনো দাবীৰ কথা নাই, বা আই গোসাঁনীয়ে কোনো এইটো দাবী কৰি কোৱা নাই যে, পুথিখনত কোনো কেতিয়াও কোৱা নাই যে নিজৰ মনৰ কামনা এইটো মোক লাগিব বুলি। আচলতে এইটো নিজৰ কথা হয়, নিজৰ মনৰ সন্তুষ্টি হয় এইটো কথা। গজেন্দ্ৰ কামিনী বাহ জগত জননী দুৱাবলে ভজে, যিটো খণ্ডই বিঘিনী কটো বেলি মহেশৰ মনে গুণী চাইলা, শীতলা সেৱা চাই মহাৰংগ পাইলা, শীতলা শংকৰ সেৱা কৰি জানু হিৰে আছে মনসা অনুসাৰী, দেখি মহেশৰ তাংক দিলা সমিধান, বচন বুলিলা মনসাৰী বিদ্যমান, শীতলা চৰিবেইটো কইনা অষ্টজন শুনিও কইনাগণ মোহৰ বচন, বিকপ বাহনে চলিও কতিখন পৃথিৱীক লাগি হবে পৰিলা গমন, এই ৰাং গোবিন্দৰ নাম গুণ শুনিবা সদায় উপজিলা, তুমি হবে মনসাৰ ঠাই বেদৰ বিগত চলে কইনা গণ ফুৰিবাৰ তাৰ মই তিনি ভুৱন, স্বৰ্গে বুজি বেক দেৱ আছে যত, গন্ধৱ কি নৰবাদী চৰণত সমস্ত পতালে বুজি। দাদা আপোনাক ধন্যবাদ জনাইছোঁ। হয়, ধন্যবাদ।